নমস্কাৰ নিউজ 33 চেনেলৰ পৰা আমি আহিছোঁ আজি অসমৰ এগৰাকী খ্যাতনামা দৰদী সংবেদনশীল শিল্পী যিজনক গণশিল্পী বুলিলে অসমৰ ৰাইজে হিয়াৰ ৰোমেৰে বুকুৰ স্নেহেৰে সাৱটি লয়। তেখেত অসমৰ গৌৰৱ হ'লেও এই ৰাজ্যখনৰেই নগাঁও জিলাৰ কামপুৰত তেখেতৰ জন্ম হৈছিল আৰু বৰ্তমান সময়ত তেখেতে নগাঁৱৰ মাজমজিয়াত বসবাস কৰি থাকিলেও জীৱন জীৱিকাৰ ক্ষেত্ৰখনক সন্দৰ্ভত তেখেতে গুৱাহাটী মহানগৰীত বসবাস কৰি আছে। আজি 3 দিনমানৰ পূৰ্বে তেখেত নগাঁৱলৈ আহিছিল। আজি এখন সভাত তেখেতে অংশগ্ৰহণ কৰিবলৈ আহোঁতে আমি সেইগৰাকী মাননীয় গণশিল্পী সূৰ্য দাস দাদাক লগ পাইছিলোঁ আৰু নিউজ 33 হৈ তেখেতৰ সৈতে আমি কিছু হৃদয় বিনিময় কৰাৰ প্ৰত্যাশা ৰাখি আপোনালোকৰ সন্মুখলৈ আমি এয়া লৈ আহিছোঁ। আপোনাৰ আমাৰ অসমৰ সকলোৰে অতি মৰমৰ চেনেহৰ শ্ৰদ্ধাৰ মাননীয় সূৰ্য দাস দাদা নমস্কাৰ। আজি সূৰ্য দাস দাদাৰ লগতে আমি সঁচাকৈ আনন্দিত হৈছোঁ। নগাঁৱৰ এগৰাকী সৃষ্টিশীল মহিলা, যিগৰাকী মহিলাৰ কণ্ঠত সুৱদী সুৰীয়া গীতে প্ৰাণ পাইছে, যিগৰাকী মহিলাই মানুহৰ হৃদয়ত থিতাপি লৈ গীতৰ সুৰেৰে মানুহৰ মন মুহিছে, তেখেত আমাৰ নগাঁৱৰেই মাননীয়া শ্ৰীযুত প্ৰণতি বৰা বাইদেউ। আমি তেখেতকো লগ পাইছোঁ। বাইদেউক মই নমস্কাৰ জনাইছোঁ। আমি প্ৰথমেই আজি সূৰ্য দাস দাদাৰ ওচৰলৈ আহিছোঁ। দাদা, 2020 এই বছৰটো যাবলৈ আৰু কেইটামান দিন আছে। আজি 2020ৰ 6 ডিচেম্বৰ, বছৰটোৰ শেষটো মাহৰ 6 ডিচেম্বৰত আজি আমি আপোনাক লগ পাইছোঁ। আপোনাক সুধিবলৈ বিচাৰিছোঁ, সুদীৰ্ঘ পৰিক্ৰমা আপুনি সংগীতৰ সাগৰখনত সাঁতুৰি নাদুৰি আহি বৰ্তমান সময়ত এৰি অহা দিনবোৰলৈ আপোনাৰ মনত নিশ্চয় পৰিব। আজি নতুন বছৰ সমাগত, পুৰণি বছৰে বিদায় লোৱাৰ সন্ধিক্ষণত আপোনাৰ মনত কেনেধৰণৰ ভাৱ সৃষ্টি হৈছে বাৰু? মই নতুন বছৰক এতিয়াৰ পৰা আদৰিছোঁ, যাতে এই যে 2020 চনত যিটো এটা প্ৰলয়, যিটো মানে এটা কৰোণাৰ সৃষ্টি হ'ল, মানৱ জীৱনৰ কাৰণে এটা মহাপ্ৰলয় আহিলে, মহামাৰীয়ে দেখা দিলে, সেইটো যাতে এতিয়াই শেষ হৈ যায়। এই 2020 2020 চনতেই যাতে শেষ হৈ যায় আৰু সমগ্ৰ ভাৰতবৰ্ষৰ, সমগ্ৰ বিশ্বৰ মোৰ অসমখনৰ মানুহে যাতে সুন্দৰকৈ জীৱন যাপন কৰিব পাৰে, তাকে কামনা কৰিম। হয়, এটা যথেষ্ট দুৰ্যোগপূৰ্ণ সময়ত আমি উপনীত হ'ব লগা হৈছে। অতি মহামাৰীয়ে আমাৰ সমাজ জীৱন সঁচাকৈ বৰ দুৰ্বিষহ কৰি আহিছে। এনেকুৱা এটা সময়ত এইগৰাকী স্বনামধন্য দৰদী শিল্পীও এই যে ৰোগ ব্যাধিবিলাক সম্পূৰ্ণভাৱে আঁতৰি যাওক, এটা নতুন দিন আহক, এটা নতুন বছৰ আহক, সেই কামনা কৰিছে। আমি তেখেতৰ লগত সঁচাকেই আজি তেখেতক এনেকৈ পাই এটা ভাল দিনৰ আমি আশা কৰিব পাৰোঁ। নামেই হৈছে সূৰ্য দা। আমাৰ মাজত নতুন সুৰুজ আহিব, নতুন সুৰুজে সমাজৰ বেয়াবোৰ পুৰি ছাই কৰিব আৰু নতুন সুৰুজে ন কিৰণেৰে আমাৰ সমাজখন উজ্বলাই তুলিব। আমি এই আশা ৰাখিছোঁ। দাদা, আপোনাৰ ল'ৰালিকালৰ সময় সমাজৰ সৈতে বৰ্তমানৰ প্ৰধান মৌলিক পাৰ্থক্য কি দেখিছে? ইয়াৰ ভালৰ পৰিৱৰ্তন আৰু বেয়াৰ পৰিৱৰ্তনবোৰ আপুনি কিদৰে লক্ষ্য কৰিছে বাৰু? ইয়াত প্ৰথম কথা মই ক'বলৈ গ'লে, মই আজিৰ পৰা 15-16 যেতিয়া মোবাইলবিলাক ওলাল, যেতিয়া টিভিবিলাক ওলাল, টিভি ওলোৱাৰ পিছত মোবাইল ওলাল, তেতিয়াই মই ক'ৰবাত কলেজে ক'ৰবালৈ গৈছিলোঁ। কলেজত সম্বৰ্ধনা জনাইছিল, ক'ৰবাত সভা সমিতিত মই কৈছিলোঁ যে মোবাইল মানে মৃত্যু আৰু টিভিটো মানে হ'ল আত্মহত্যা। এই মোবাইলে যিটো সৃষ্টি কৰি আছে এতিয়া,
এতিয়া টিভিয়ে যিটো সৃষ্টি কৰি আছে ই বৈজ্ঞানিকৰ এটা চমকপ্ৰদ হেৰি ঠিক বৈজ্ঞানিকৰ মানে এটা সাফল্য হেৰি কিন্তু ইয়াৰ ভাল ফলো আছে বেয়া ফলো আছে কিন্তু এতিয়া বৰ্তমানে এই যে প্ৰজন্মৰ আৰু এতিয়া যে আমি যে প্ৰায়বিলাকতে যে আমি যে এতিয়া এটা সহনশীল হৈ পৰিছোঁ এই মোবাইলবিলাক আৰু টিভিৰ কাৰণে হয় হয় আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে যেতিয়া বানপানী আহে বানপানী আহিলে আপোনাৰ যথেষ্ট ঠাইত ধ্বংসৰ সৃষ্টি কৰি থৈ গ'লেও কোনো ঠাইত কিন্তু পলস পেলাই থৈ যায় যাৰ পৰা আপোনাৰ উৎপাদন শক্তি বৃদ্ধি হয় সেইকাৰণে আমাৰ সমাজৰ যিকোনো ক্ষেত্ৰতেই ভাল আৰু বেয়া আছে এই ভালখিনিক কেনেদৰে আমি হৃদয়ংগম কৰিম বেয়াখিনিক আমি কেনেদৰে আমাৰ মাজৰ পৰা আঁতৰাই পঠিয়াম সেইটো প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা চেতনাৰ ওপৰত নিৰ্ভৰ নকৰে নহয় জানো আৰু বিশেষকৈ মই ক'বলৈ বিচাৰিম কাৰণ আমি আজি আছোঁ কালি নাই আমি শিশুৰ অস্তাচলৰ পিনে গৈ আছোঁ আমি বেছিদিন কিমান দিন থাকিম কিন্তু কথাটো হৈছে আমি কৈ যাম যে ইমান দ্ৰুতগতিত কেনেকৈ বাৰু কিয় বাৰু পৰিৱৰ্তন সামাজিক পৰিৱৰ্তন হৈছে সামাজিক স্খলন হৈছে স্বভাৱ চৰিত্ৰৰ স্খলন হৈছে স্বামী স্ত্ৰীৰ বিবাদ হৈছে পৰিয়ালৰ বিবাদ হৈছে বন্ধু বান্ধৱৰ বিচ্ছেদ হৈছে আৰু দুৰ্নীতি ডকাইত অপৰাধ গুপ্ত হত্যা এইবিলাক কিয় হৈছে ইমান দ্ৰুতগতিত এইটো এটা ডাঙৰ চিন্তাৰ কাৰণ হৈ আহি পৰিছে বোধহয় এটাই বস্তু হৈছে এইটো এটা যুগধৰ্ম কোনোবাই যুগধৰ্ম বুলি ক'ব ঠিক কিন্তু মই ক'ম যে নহয় এইটো পৃথিৱীৰ এটা স্বভাৱ পৃথিৱীয়ে যেনেকৈ কৰোণাটো যেনেকৈ হিলাই দিছে বিশ্ব হিলি গৈছে ঠিক তেনেকৈ আৰু কেইটামান দিনৰ পিছত মানুহৰ ৰাস্তা দি মানুহ খোজকাঢ়িব নোৱাৰিব বাঁহী কাটি পেলাই ঘৰত গৈ পেলাই জুইত পুৰি খাব এনেকুৱা এটা অৱস্থা আপুনি যিটো কথা কৈছে সেই পৰিৱেশবিলাকক আমি সদায় এনেদৰে আলোচনা কৰিম নে সেইবিলাক পৰিৱেশক এটা ভাল এটা অধ্যায়লৈ আনিবলৈ ভাল এটা ব্যৱস্থালৈ আনিবলৈ আমাৰ শিল্পীসকলে বিশেষকৈ আপোনালোকে কেনেদৰে আগবাঢ়িছে আপোনালোকে গঠনমূলক কি কামত আগবাঢ়িছে বাৰু শিল্পীসকলৰ ওপৰতে দায়িত্বটো দিলে নহ'ব এই যে সমাজৰ বহুত বুদ্ধিজীৱী বহুতো অধ্যয়নপুষ্ট বহুতো বিবেক জ্ঞান থকা বহুতো মেধাৱী মানুহ আছে কিন্তু মই সূৰ্যত আছে কম ইয়াক সহজে বদলাব নোৱাৰে আৰু ই যি পাহাৰত উঠিছে আৰু ই তললৈ নাহে কেতিয়াও এতিয়া গাড়ীবিলাক যে বনাইছে গাড়ী ইমান স্পীডৰ গাড়ী বনাইছে সেই গাড়ী স্পীডৰ কি কমিব নেকি এতিয়া গিয়াৰ নোহোৱা গাড়ী ওলাইছে আৰু বা কি ওলায় তাৰমানে দাদা আপুনি এই কথাটো ক'বলৈ গৈছে গাড়ীৰ কথা কৈছে যে আচলতে এটা কথা ঠিক গতি প্ৰগতি আৰু অধোগতি এতিয়া আমি অধোগতিলৈ গৈ আছোঁ আমাৰ তেনেকুৱা এখন ছবি আমি নিবিচৰা স্বত্তেও আমাৰ মানস পটত উজ্জীৱিত হৈছে তথাপিও আমি আশা কৰিম তেনে পৰিৱেশবিলাক ভাল হওক তেনে পৰিৱেশবিলাক নাহওক দাদা মই আপোনাক এটা কথা কৈছোঁ যে চৰি মই মাজতে কথা এটা কওঁ মই এই কথাটো এটা ডাঙৰ কথা সূৰ্যটো যদি কেনেবাকৈ গতি থাকিলে নহয় পৃথিৱী ধ্বংস হৈ গ'ল হয় সূৰ্যটো গতি নাই কিন্তু সূৰ্যটোৱে পোহৰে দিয়ে জ্যোতি দিয়ে সূৰ্য ঘূৰি থকা নাইতো পৃথিৱী ঘূৰিছে সূৰ্য যিদিনে ঘূৰিবলৈ ল'ব দিগদাৰ আছে কিন্তু তাৰমানে আমি এইটো কথা ভাবিব পাৰোঁ নেকি যে আপোনাৰ গীতত আপোনাৰ কণ্ঠত এক বলিষ্ঠ এক বৈপ্লৱিক সত্তাই প্ৰতি মুহূৰ্ততে আপোনাৰ শিৰা প্ৰশিৰাত আপোনাৰ ধমনীত প্ৰবাহিত হৈ আছে এই যে সূৰ্যতে আপুনি কৈছে একে ঠাইতে থাকে এতিয়া এনেকুৱা আমি ভাবিব পাৰোঁ নেকি এই 4 বছৰৰ পাছতো যে আমাৰ সূৰ্যদা অন্ততঃ সমাজখনক দেখি তেখেতৰ সত্তা জাগ্ৰত হৈছে তেখেত জাগিবলৈ লৈছে আৰু সেই সূৰ্যদাৰ জৰিয়তেই নহয় সূৰ্যদাই এখন সমাজৰ ভাল দিশটোৰ উন্নয়নৰ ক্ষেত্ৰত এখন ভাল ছবিৰ ক্ষেত্ৰত সূৰ্যদাই আজিৰ পৰা নতুন জীৱন এটা আৰম্ভ কৰিব বিচাৰিছে নেকি বাৰু নহয় সেইটো কথা নহয় মই সমাজৰ বিষয়ে কৈছোঁ আৰু মই পৃথিৱীৰ মানে হেৰিটোলৈ গৈছোঁ পৃথিৱীৰ ইতিহাসখনলৈ গৈছোঁ পৃথিৱীৰ এটা হেৰিলৈ গৈছোঁ মানে পৰিৱেশলৈ গৈছোঁ মই কোৱাটো ক'বলৈ মই ভাষা মানে বুজাব জনা নাই কিন্তু কথাটো হৈছে কি যে পৃথিৱীখনত এনেকুৱা এটা অবাস্তৱ কিছুমান মানে ধ্বংসাত্মক কাহিনী হ'বলৈ ধৰিছে যেনে চাইনা যেনে আমেৰিকা আজি দেশে কাজিয়া সীমাই কাজিয়া সীমাটো লাগে এইখন দেশে সিখন দেশৰ কাজিয়া লাগিছে লাগিছে গতিকে ইহঁতে লাগি ধ্বংস হৈ যাব কিন্তু সূৰ্যৰ নিচিনা মানে পৃথিৱীৰ বেলিটো আমাৰ বেলিটোৰ নিচিনা সূৰ্যটোৰ নিচিনা হ'ব লাগে স্থিৰতা হ'ব লাগে
মানে দাদা ধ্বংস নহওক, আমি মানে ধ্বংসক আমি প্ৰশ্ৰয় নিদিওঁ, আমি নিবিচাৰোঁ। কিন্তু প্ৰথম কথা আমি যেতিয়া চাওঁ 50 চনৰ ভূমিকম্পত ধ্বংসলীলা সৃষ্টি হৈছিলে, বহু মানুহ ঢুকাইছিলে। মানে সেই তেনেকুৱা এটা দিন গৈও আকৌ এনেকুৱা এটা দিনত আমি আজি উপনীত হৈছোঁ। আজি আমি যিখিনি ঠাইত আছোঁ, এই ঠাইখিনি আজি যিমান সুগম নহয় বুলি আমি ভাবিছোঁ, কিন্তু আমি দুৰ্গমটো আমি নিজে কৰিছোঁ। কিন্তু ধ্বংস লাগিব, তাৰপিছতে সৃষ্টি হ'ব। মানে য'ত সংঘাত থাকে, য'ত ধ্বংস থাকে, তাত সৃষ্টি থাকে। ঠিক আছে, আমি অকল শিল্পীসকলকে দায়িত্ব নিদিবি, সমাজৰো দায়িত্ব আছে। ভূপেন দাই গাই গ'ল দেখোন, কিমান গাই গ'ল, কোনে কিডাল কৰি আছে? নাই ইয়াতে এটা কথা কৈছে আপুনি, কিন্তু গণমাধ্যমটোৰ ক্ষেত্ৰত সোমাবলৈ হ'লে প্ৰথম কথা আপোনাৰ শিল্পীসকলৰ, আপোনালোকৰ দৰে শিল্পীসকলে আপোনালোকে এখন সমাজ পলকতে আপোনালোকে পৰিৱৰ্তন কৰিব পাৰে, যিটো ধৰক আপোনাৰ লেখক সাহিত্যিকসকলে কৰাটো যথেষ্ট কষ্টকৰ হয়। সেইকাৰণে তাৰ লগতে আকৌ সমাজৰ দেশৰ যোনে দায়িত্ব লৈছে তেওঁলোকৰো অৰিহণা আছে। আমাৰ সূৰ্যদাই যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে। আমি তেখেতৰ ওচৰলৈ আহিম, আমাৰ বিশেষ সময়ো নাই, কিন্তু আমাৰ মাজতে আছে আন এগৰাকী নগাঁৱৰ সুৰৰ পঞ্চয়ী শিল্পী সমাজৰ এগৰাকী জ্যেষ্ঠ শিল্পী। তেখেতৰ শিল্পী পৰিচয়টো আজি আপোনালোকক দৰ্শকৰ সন্মুখত মই এনেকৈ দিব বিচাৰিছোঁ। তেখেত সাধাৰণতে এগৰাকী ভাল নেগেৰা বাদকো। তেখেতে সমাজত নাম দিয়ে। তেখেতে বিয়া নামত পানী তোলাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি সেই বিয়া নামৰ সুৰীয়া সুৰ তেখেতে পৰিৱেশন কৰিও হেৰাই যাব ধৰা বিয়া নামক আমাৰ মাজত আজিও সজীৱ কৰি ৰখাত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। তাৰোপৰি তেখেতে ভাল ঘোষা গাই, ভাল গীত পৰিৱেশন কৰে। আজি দৰ্শকসকলক মই চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰিম, আৰু এনেকুৱা এটা সময়ত আবতৰীয়া এটি বিয়ানাম শুনিবলৈ মই শ্ৰদ্ধাৰ প্ৰণতি বৰা বাইদেউৰ ওচৰলৈ আমি যাব বিচাৰিছোঁ। বাইদেউ নমস্কাৰ। এতিয়া বিয়ানাম গাব লাগিব। বিয়ানাম শুনো। ৰাম কৃষ্ণ ঋণী কি ৰাম কৃষ্ণ দেখিছোঁ যমুনা, হৰি মূৰৈ পানী তুলিবলৈ যোৱা, কাষে ঘটলোৱা ৰাধা, মাথাই লোৱা মালা, ঐ ৰাম মাথাই লোৱা মালা, যমুনালৈ যাব লাগে, নকৰিবা হেলা, ঐ ৰাম নকৰিবা হেলা, ঐ ৰাম নকৰিবা হেলা। নমস্কাৰ। আচলতে এইটো ডিচেম্বৰ মাহ, আঘোণ মাহ, এইটো আবতৰীয়া বিয়া। আমি নিশ্চয় গীত শুনা নাই। এতিয়া সকলোতে বিয়াৰ উখল মাখল পৰিৱেশ। এই বিয়াৰ উখল মাখল পৰিৱেশৰ সন্মুখত আমাৰ দৰদী শিল্পীগৰাকীৰ সন্মুখত প্ৰণতি বৰা বাইদেৱে এটি বিয়া নাম গাই শুনালে। দাদা, আপোনাৰ মনত কেনেকুৱা অনুভৱ হ'ল বাৰু? আজি তাৰিখত বিয়া নাম, বিয়া গীত হেৰাই গৈছে, আপুনি কি ক'ব খোজে? নাই, হেৰাই যোৱা নাই। কিন্তু কথাটো হৈছে কি, এতিয়া যান্ত্ৰিক হৈছে। এতিয়া যন্ত্ৰটো বজাই দিয়ে, বিয়ানাম বিয়াত হৈ যায়। এতিয়া ভাগৱত যন্ত্ৰত হৈ গ'ল, নতুন চাম শিল্পী আপোনাৰ কিবা ক'ব লগা আছে নেকি? নতুন চাম শিল্পীসকলে সাধনা কৰক, জাতি মাটিক ৰক্ষা কৰক, আৰু মানে সততাৰে দিন নিয়ক, সততাৰে সাধনা কৰক, আৰু পৰম্পৰাটো ভাঙি পেলাব নালাগে, পৰম্পৰাটো এৰিব নালাগে। শিপাডাল ধৰি থাকক, শিপা এৰি দিলে বৰবাদ হৈ যাব। গতিকে তেনেকুৱাই। আপুনি ভাল কথা এটা কৈছে, কিন্তু প্ৰায় এটা অভিযোগ উঠে যে বৰ্তমান সময়ত আপোনালোকে সংগীতৰ সাধনা কৰোঁতে নিজৰ জাতি, নিজৰ মাটি, নিজৰ দেশ, নিজৰ স্বজাতিৰ বাবে আপোনালোকে গীত গাইছিলে। আপোনালোকৰ গীতৰ কণ্ঠই এটা জাতিক সঞ্জীৱিত ৰূপ দিছিলে। আজিৰ তাৰিখত বহু শিল্পীৰ আগমন ঘটিছে। বহু শিল্পীৰ কণ্ঠত যি গীত, সেই গীতে মানুহৰ মাজত কিছুমান বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। আপোনাক মই জানিবলৈ বিচাৰিছোঁ যে অসমত আজি যুগোত্তীৰ্ণ সংগীত গীত সৃষ্টিৰ বাবে শিল্পীসকলৰ ক্ষমতাৰ অভাৱ নে সৃষ্টিৰ বাবে অনুকূল পৰিৱেশৰ অভাৱ? অনুকূল পৰিৱেশ নাই এতিয়া মানে অত্যন্ত মানে আধুনিকতাই গ্ৰাস কৰিলে
সেইটোৱে ক'ব লাগিব। অসমৰ এগৰাকী দৌৰৰী আৰু সমানেই বিপ্লৱী শিল্পী হিচাপে আপুনি সংগীতত মানৱ জীৱন সম্পৰ্কে কি চিন্তা প্ৰকাশ কৰে? মই জীৱন সম্পৰ্কে একো চিন্তা নকৰোঁ। আপুনি জীৱন সম্পৰ্কে মই নিৰাশো নহ'লোঁ। মানে আজিলৈকে আপুনি যি বিচাৰিছে সেই সকলোখিনি নিশ্চয় পাইছে। মই বিচাৰিবই জনা নাই এতিয়ালৈকে। যদি মই আপোনাক সোধোঁ, যদি আপুনি বিচাৰিবই জনা নাই বুলি কৈছে, তেতিয়াহ'লে আপুনি বিচাৰিবলৈ জানিবলৈ আপুনি কিবা সাধনা কৰিব লগা আছে নেকি এতিয়াও? যে আপুনি যিটো বস্তু এতিয়ালৈকে পোৱা নাই, আপুনি কৈছে যে মই বিচাৰিবলৈকে জানিবলৈ নাই, মই পোৱাৰ আশাত একোৱে কৰা নাই। আপুনি কেৱল মানে আপুনি শিল্পীয়ে দিয়েহে, শিল্পী নিবিচাৰে। শিল্পীয়ে নিবিচাৰে। হয় হয়, আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে। মই আপোনাক এইখিনি সময়তে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, জানিব বিচাৰিছোঁ। যিটো আমাৰ মাজত বৰ্ণ বৈষম্যৰ প্ৰভেদ আহে, আপুনি এটা সময়ত মাজুলীলৈ গৈছিলে, মাজুলীলৈ আপোনাক আমন্ত্ৰণ জনোৱা হৈছিলে। মাজুলীলৈ আমন্ত্ৰণ জনোৱাৰ পিছত মই এতিয়া আপোনাৰ সন্মুখত বা আমাৰ দৰ্শকসকলৰ সন্মুখত সেই বিষয়টো সেইটো বিষয়টো কথা হৈছে কি, যেতিয়া কোনোবা এজন মানুহৰ কিবা নিজৰ ধৰ্মটো লৈ বা নিজৰ পদবীটো লৈ অহংকাৰ আহে, তেতিয়া সেইটো বিস্ফোৰণ হয়। গতিকে মোৰ অহংকাৰ নাছিলে, আৰু সেই অহংকাৰটোৰ পৰা মোৰ এটা গীতৰ সৃষ্টি হ'ল। আৰু আপোনাৰ অহংকাৰ নাছিলে কাৰণে আপোনাক সেইখিনি সময়ত কোনোবা এজন সত্ৰাধিকাৰে যদিও আপোনাৰ বিষয়টোক সহজভাৱে গ্ৰহণ কৰিব মই এইটো মিঠা সংগ্ৰাম বুলি ভাবোঁ। সেইদিনাখন সেই দিনটোত আপোনাক কিন্তু সেই মাজুলীবাসী ৰাইজে, হাজাৰ হাজাৰ ৰাইজে কিন্তু আপোনাক আদৰণি জনালে। এইকাৰণে জনালে যে মানে মই তেখেতসকলক কৈছিলোঁ যে ভূপেন দাই কৈছিল যে বাপু, ক'ৰবাত যদি সংঘাত হয় তাত সৃষ্টি হয়। গতিকে মোৰ সংঘাত এটা হৈছিল, সেইটো মিঠা সংঘাতে বুলি ভাবিছিলোঁ, তাৰপৰা মোৰ সৃষ্টি হ'ল। তেতিয়াহ'লে আপোনাক এই যিটো জাতিভেদ সৃষ্টি কৰি যিটো বিচ্ছিন্নতাবাদী মনোভাৱ বিয়পাই গোষ্ঠীবাদন সৃষ্টি কৰিব বিচৰা শিল্পী, সাহিত্যিক বা তেনেসকল আপোনাৰ সাংবাদিক, বুদ্ধিজীৱী, সমাজকৰ্মীসকলৰ সন্দৰ্ভত আপোনাৰ মন্তব্য? তেখেতসকলে খুব নিজৰ গতিপথেৰে, যিটো মানে সঁচা গতি, সেই গতিপথেৰে আগবাঢ়িব লাগে। গতি হেৰুৱালে গাড়ী এক্সিডেণ্ট হয়। গতি হেৰুৱালে গাড়ী এক্সিডেণ্ট হয়, এটা বহুত যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। এই গতি হেৰুৱালে যদি দুৰ্ঘটনা হয়, তেতিয়াহ'লে সেই গতি নিৰূপণৰ ক্ষেত্ৰত আজি সমাজখনে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগে বুলি আপুনি ভাবে? এই গতি নেহেৰুৱাবৰ বাবে নহয়, সেই তাৰ কাৰণে কিছু গুণী জ্ঞানীজন ওলাব লাগে। আৰু বিশেষকৈ মই ভাবাত এতিয়া সমাজ এনেকুৱা হৈ পৰিছে যে সমাজৰ কথা ভয় লগা হৈছে। সমাজ বুলিলেই বিভৎস ৰূপ, নেতৃত্ব বুলিলেই খিৰিকীবিহীন কোঠা। সমাজ য'তে যায় ত'তে খামখেয়ালি, সমাজ য'তে যাতে কাজিয়া পেচাল, সমাজ য'তে হয় তেতিয়াই সাম্প্ৰদায়িক সংঘৰ্ষ, সমাজ য'তেই যায় ত'তেই হিংসা প্ৰভাৱ হয়। কিন্তু আৰু নেতৃত্ব যাকেই দিয়া যায়, তাৰ যেতিয়াই নেতৃত্ব পায় তেতিয়াই নেতৃত্বটো সুন্দৰকৈ হেৰি কৰিব নোৱাৰে। তো খিৰিকীবিহীন কোঠা, এটা কোঠালি যদি খিৰিকীবিহীন হয়, সেই মানুহটো ভিতৰত থাকিলে নমৰিব জানো? তেনেকুৱা মগজবিহীন হৈ যায়। নেতৃত্ব দিলে আমাৰ নেতৃত্ববিহীন, আমি অসমৰ জনগণে নেতৃত্বৰ অভাৱত আমি ভুগিব লগা হৈছে। আমাৰ সুনেতৃত্বৰ অভাৱত আমি জনগণে দিব লগা হৈছে। তেনেকুৱা বিষয় আহি থাকে। আৰু সুনেতৃত্বৰ কাৰণেই নেকি আজি অসমৰ চতুৰ্দিশে বিভিন্ন আন্দোলনৰ সৃষ্টি হৈছে। এই মুহূৰ্তলৈকে সেই সুনেতৃত্বৰ আমি যি আশা, আমি তাৰ পৰা পাব পৰা যি আশাৰ বতৰা, আশাৰ বাণী আমি এই মুহূৰ্তলৈকে পাবলৈ পৰা নাই। কিন্তু সৰ্বততে এটা বিশেষভাৱে সৃষ্টি হয়, মানুহৰ মাজত এটা উকমুকনিৰ সৃষ্টি হৈছে যে আমাক নেতৃত্ব কোনে দিব। নেতৃত্ব কোনে দিব বুলি ভাবিলেও নেতৃত্বটো আমাক দিয়েই আছে। আমি সেইসকলক আমি কেনেদৰে গ্ৰহণ কৰিম? নহয়, নেতৃত্ব দিয়াসকলৰ নৈতিক চৰিত্ৰ কেনেকুৱা সেইটো এটা চাব লাগিব নহয়। নেতৃত্ব দিয়াসকলৰ নৈতিক, আৰু এটা কথা নহয়, বিশেষকৈ এই সকলোবিলাক সমাজ ব্যৱস্থাৰ আদিগুৰু হ'ল কি, এখন শাসনাধীষ্ঠ চৰকাৰ আৰু শাসন কৰা হেৰিখিনি বিষয়া। এইসকলে যদি অলপ ঢিলাই দিয়ে তেতিয়াহ'লে সমাজ নষ্ট হ'বই। সেইটো কথা। তেতিয়াহ'লে এই আপোনালোকৰ এনেকুৱা এটা সময়ত আপোনালোকৰ শিল্পীসকলৰ দায়িত্ব কিন্তু সৰ্বাধিক সেইটো আপুনি দেখিছে। মই বিশেষ বিষয়ে উল্লেখ কৰিব নাযাওঁ। বিভিন্ন আন্দোলনত শিল্পীসকলক লৈ পেলাই সৰ্বত্ৰ চৰ্চা হয়, আৰু শিল্পীসকললৈ
ব্ৰাইডে বৰ আশাৰে বাট চাই থাকে যে আজি শিল্পীজনে আহি পেলাই এই আন্দোলনটোত খোজ থৈ তেখেতে কি মন্তব্য কিন্তু আগবঢ়াইছে? শিল্পীসকলক যি দৰকাৰ হৈছে, শিল্পীসকলৰ যোনেই যেতিয়া যেনেকৈ ব্যৱহাৰ কৰিছে ঠিক তেনেকেই শিল্পীসকল ব্যৱহৃত হৈছে। কিন্তু শিল্পীসকলৰ প্ৰতি দায়বদ্ধতা আছেনে নাই সমাজৰ? শিল্পীসকলৰ দায়বদ্ধতা আছেনে নাই? এই প্ৰণতি বাইদেউ আছে, তেখেতে সূৰ্যোদয় যিখিনি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে, আপুনি এই মুহূৰ্তত তেখেতে যিখিনি অভিযোগ কৰিছে এগৰাকী শিল্পী হিচাপে আপোনাৰ মনত আপুনি কি ক'ব বিচাৰে? সূৰ্যোদয় সঁচা কথাখিনিয়ে কৈছে। নিকা সমাজ আজিকালি সঁচাকৈ নাইকিয়া হৈছে। গোটেই সঁচা কথাখিনিয়ে দাদাই কৈছে। সেইখিনি দূৰ কৰিবলৈ দাদাহঁতৰ নিচিনা মানুহ সঁচাকৈ প্ৰয়োজন। মই আগতেও কৈ আহিছোঁ, এতিয়াও কওঁ, নিকা সমাজখন গঢ়িবলৈ সূৰ্যদাহঁতৰ নিচিনা ব্যক্তিসকল জীয়াই থাকিবই লাগিব। ভূপেন দাহঁতৰ নিচিনা ব্যক্তিসকল আকৌ ঘূৰি আহিব লাগিব, নহ'লে সমাজখন সুন্দৰ হৈ নাথাকিব। আমাৰ অনুষ্ঠানলৈ আমি প্ৰায় সামৰণি পৰবলৈ আগবাঢ়িছোঁ। সূৰ্যদা ইতিমধ্যে ফোন আহি আছে, আপোনালোকে লক্ষ্য কৰিছে। কিন্তু গণশিল্পী, ৰাইজৰ শিল্পী, তেখেতে আমাক সময় দিছে। মই তেখেতৰ পৰা মাত্ৰ দুটা কথা জানিবলৈ বিচাৰিম আৰু দুটা কথা তেখেতে আমাক ক'ব। আমি তাৰ কাৰণে সময় লৈছোঁ, তেখেতৰ ওচৰত আমি ক্ষমা ভিক্ষা মাগিছোঁ। আপোনাৰ কিবা গোপন কথা আছে নেকি যিটো আন কাৰো আগত ক'বলৈ নাই, অথচ মোৰ আগত আপুনি ক'ব? গোপন কথা নাই। মই প্ৰকাশ্য মানুহ, মই বাস্তৱ মানুহ, মই যিটো সেইটোৱে, একো নাই। দাদা, এই এটা কথা দাদা, আপোনাৰ গীত বহু গীত আছে, চিৰসেউজ বুলি আমাৰ এটা শব্দ ওলায়, শিল্পীসকলে কয় যিহেতু চিৰসেউজ গীত। কিন্তু এটা চিৰসেউজ গীত বুলি পৰিগণিত হ'বলৈ হ'লে গীতটোৰ কি কি গুণ থকা দৰকাৰ আৰু মহৎ গীতৰ লক্ষণ কি বাৰু? তাৰ মহৎ গীতৰ লক্ষণ হ'ব কি, যে য'ত নেকি বাণী থাকে, য'ত নেকি বাণী বা বাৰ্তা থাকে, জীৱনৰ, মানৱতাৰ, সমাজৰ, ভ্ৰষ্টাচাৰৰ, দুৰ্নীতিৰ বাৰ্তা থাকে। আৰু যি নেকি মানৱতাৰ, বিশেষকৈ মানৱতাৰ পিনৰ পৰা যিখিনি ভূপেনদাৰ মানুহে দেখিছোঁ, বহুত মানুহ এই গীতে মানৱতাৰ মানুহৰ হৃদয় জয় কৰিছে। গতিকে তেনেধৰণৰ গীত। দাদা, আমি একদম শেষ কথাটো, আপুনি আমাক সময় দিলে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। কিন্তু আপুনি উৰেটো জীৱন গীত গাই আহিলে, আপুনি সমাজলৈ কিবা এটা কৰাৰ আপোনাৰ মন আছে, এটা এখন বহল আপোনাৰ হৃদয় আছে, আপোনাৰ এটা প্ৰাণ আছে। এই প্ৰাণটোৰ কাৰণে, এই বহল মনটোৰ কাৰণে আপুনি সমাজলৈ ওলাই আহিছে, আপুনি গীতেৰে সমাজখন জয় কৰিবলৈ চেষ্টা কৰিছে। কিন্তু মই আপোনাক জানিবলৈ বিচাৰিছোঁ যে শ্ৰী ৰামচন্দ্ৰৰ সেতু বন্ধনৰ সময়ত এটা কেৰ্কেটুৱাই এখিলা বাঁহপাত অৰিহণা হিচাপে আগবঢ়াই অমৰত্ব অৰ্জন কৰিছিল। মই আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি অমৰত্ব অৰ্জন কৰিবৰ কাৰণে চেষ্টা কৰিছেনে বাৰু? মোৰ অমৰত্বটো সেই তুমি ভাল কথা কৈছা, তই ভাল কথা কৈছ। মোৰ এগৰাকী মহিলা, মিচিং মহিলা আইতা এগৰাকী, দিচাংমুখৰ আইতা এগৰাকী শিৱসাগৰত মিটিং কৰি আহিবৰ কাৰণে মোক চাবলৈ খুব মন কৰিছিল। আহিবৰ সময়ত আজি যেনেকৈ মোৰ ল'ৰা ধৰা হৈছে, তেনেকৈ আহিবৰ কাৰণে গাড়ী ষ্টাৰ্ট কৰোঁতেই তেখেতে দৌৰি আহি পেলাই কৈছে, গাড়ী ৰখা। তেতিয়া তেওঁ মোক এটা বটগছৰ পাত এটা আনি পেলাই কৈছিল, বোপাই তোক মই চাবলৈ মন আছিল, তোক একো দিব নোৱাৰিলোঁ, মোৰ একোৱেই নাইকিয়া, মই তোক চাবলৈ মন আছে। ভূপেন দাই মোৰ ঘৰতে আহি পেলাই তাহানি দিনৰ সেই দিচাংমুখৰ পেপাতে গানটো লিখিছিল। মই শুনিছিলোঁ তই আহিছ বোলে শিৱসাগৰলৈ, মই ঢাপলি মেলি তোক নাপালোঁহি, এতিয়া যাবৰ সময়ত পালোঁ তোক। মোক এটা বটগছৰ পাত দিছিলে, আৰু সেই পাতটো এতিয়াও আছে, আজি 17-18 বছৰ। এই বটগছৰ পাতটোৱেই আজি অনুপ্ৰেৰণা। এই বটগছৰ পাতটোৱেই তেখেতৰ অনুপ্ৰেৰণা নহয়, এই বটগছৰ পাতটোৱেই তেখেত আজি আমাৰ কাৰণে বটবৃক্ষ হৈ আছে। আজি আমি তেখেতৰ গীত শুনিলোহেঁতেন, কিন্তু আজি গীত শুনাৰ কোনো অৱকাশ নাই। তেখেতে কেইবাখনো সভা কৰিও আমাক আজি সময় দিছে। আপোনাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। ভগৱানে অনাগত দিনটো আপোনাৰ উজ্জ্বল কৰক, আপোনাক নিৰোগী কৰি ৰাখক, সুস্বাস্থ্য দিয়ক, আৰু অহা 2021 বৰ্ষটো আপোনাৰ বাবে শুভ হওক। সূৰ্যৰ যি পোহৰ, সেই সূৰ্যৰ আলোকেৰে পোহৰেৰে আপোনাৰ জীৱন উদ্ভাসিত হওক। নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ, আগন্তুক ভোগালী বিহুৰ শুভকামনা ৰাখিছোঁ। আৰু আপোনাৰ লগতে আমি আমাৰ এই মাধ্যমৰ জৰিয়তে আমি সকলো ৰাইজলৈকে আন্তৰিক শ্ৰদ্ধা জনাই আগন্তুক নতুন বছৰৰ, আগন্তুক অসমীয়া মাঘ বিহুৰ শুভকামনা যাচিছোঁ। এয়া আছিল আজি আমাৰ দৰ্শকসকলৰ সন্মুখত আমি ঠাউকতে লাভ কৰিবলৈ সক্ষম হোৱা এগৰাকী সকলোৰে হৃদয়ৰ দাপোনস্বৰূপ স্বনামধন্য শিল্পী মাননীয় শ্ৰীযুত সূৰ্য দাসদেৱে আজি আমাৰ অনুষ্ঠানটিত আপোনালোকৰ সন্মুখত যি বক্তব্য আগবঢ়ালে, এই বক্তব্য
তেখেতৰ নহয়, এই বক্তব্য আপোনালোকৰ। তেখেতে আগবঢ়োৱা বক্তব্যই আপোনালোকৰ হৃদয়ত কেনেধৰণে ভাৱৰ সৃষ্টি কৰিছে, সেই বক্তব্যক আপোনালোকে সমাজলৈ কেনেকৈ আগবঢ়াই লৈ যাব সম্পূৰ্ণভাৱে নিৰূপণ কৰিব আপোনালোকৰ চিন্তা আৰু চেতনাৰ মাজত। আমি তেখেতক ধন্যবাদ জনাইছোঁ। আমাৰ মাজত আমাক সময় দিলে শ্ৰদ্ধাৰ প্ৰণতি বৰা বাইদেউ, আমি এই মুহূৰ্তত তেখেতলৈকো আমি আন্তৰিক শ্ৰদ্ধা যাচিছোঁ। তেখেতৰ গীতে আমাক নতুন প্ৰাণৰ সঞ্চাৰ কৰিলে, আমি সকলোকে ধন্যবাদ যাচিছোঁ। সদৌ শেষত আপোনালোক সকলোৰে এনেকুৱা এটা দিনত শুভ দিন হওক, ভাল দিন হওক, আপোনালোকে সৰ্বতো প্ৰকাৰ আপোনালোকৰ সৰ্বমংগল কামনা কৰি আজি আমাৰ এই অনুষ্ঠানটি ইমানতে সামৰিছোঁ। ধন্যবাদ।